হেল্ল' আজি এক্সাম শেষ হোৱাৰ পিছত ভ্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ। পিছত এনেকুৱা হ'ল কি এক্সাম দিয়াৰ আগতে মই ভ্লগ বনাব লগা হ'ল। এই দেখিছে কলেজ গৈ পাই মই এক্সাম হলৰ আগত দেখাই আছোঁ মোৰ হাতখন যে এক্সিডেণ্ট হ'ল কলেজ গৈ থকা অৱস্থাত। এজন মানুহে আজি বাইকেৰে খুন্দি আনে। তাৰপিছত মই তেনেকৈ এক্সাম দিলোঁ। দি পেলাই মই স্কুটিখন মোৰ ফ্ৰেণ্ডজনীক আনিব দিলোঁ যিহেতু মোৰ হাতখন অকণমান বিষাই আছিলে। পিছত তাইৰ সৈতে উঠি অকণমান চুকলৈকে বুলি আহিলোঁ। তাৰপিছত ঘৰত আহি পেলাই অকণমান মায়ে লগাই দিলে। বহুত বেছি ফুলি গৈছিল, নাজানো কি হৈছে। যিহেতু নেক্সট দিনাখন মোৰ এক্সাম আছে, আকৌ ডক্টৰৰ ওচৰত নগ'লোঁ সেইদিনাখন। নেক্সট ডে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া। এণ্ড আৰু আজি নেক্সট ডে মই এক্সাম দি উঠি পেলাই আজি যিহেতু লাষ্ট এক্সাম আছিলে তো আজি অকণমান কলেজত চিল কৰিম বুলি ভাবিছোঁ। তো এতিয়া ফাৰ্ষ্ট মই কলেজৰ পৰিৱেশটো অকণমান দেখাই ল'লোঁ। তাৰ নেক্সট আমি অকণমান বাহিৰলৈ ওলাই গ'লোঁ। এইখনেই হৈছে আমাৰ কলেজৰ গেট। তাৰপিছত টিচাৰে আমাক মিঠাই খালোঁ। তাৰপিছত এতিয়া ঘৰত আহি পেলাই দোকানলৈ যাব ওলালোঁ। দোকানত গৈ পেলাই কিবাকিবি লৈ ল'লোঁ আৰু খোৱা বস্তু। এণ্ড ইভিনিং মন্দিৰ যাবলৈ ৰেডি হ'লোঁ। এতিয়া মন্দিৰ যাবলৈ ৰেডি হৈ আছোঁ। দেখিব পাৰে লুজ কাপোৰে পিন্ধিছোঁ বিকজ মোৰ এই গৰমত একদম টাইট ফিটিং কাপোৰ পিন্ধিব ইচ্ছা নাযায়। আৰু লুজ বহুত বেছি লুজ হ'লেতো ভালেই আৰু। এণ্ড মন্দিৰতো বহুত বেছি মানুহ থাকে। এণ্ড হাতখনো ফুলি আছে, বিষাই আছে, এতিয়ালৈকে ভালেই পোৱা নাই। তাৰপিছত মন্দিৰত সেৱা কৰিলোঁ। মানুহ থাকিলে মোৰ অকণমান ভিডিঅ' কৰিব লাজ লাগে আৰু যিহেতু মই অলপ চাই টাইপ পাওঁ। তাৰপিছত এনেদৰে সেৱা কৰি পেলাই এবাৰ মন্দিৰটো দেখাই দিলোঁ। বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।